দেশৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভায়াৰক জোতাৰে আক্ৰমণ। ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত সংঘটিত হ'ল এক অদ্ভুত ঘটনা। এই ঘটনাই দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যোৱা 6 অক্টোবৰত দিনৰ 11:35 দেশৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভায়াৰৰ ওপৰত 71 বছৰীয়া জ্যেষ্ঠ আইনজীৱী ৰাকেশ কিশোৰে জোতাৰে আক্ৰমণ কৰে। এই ঘটনা মূলতঃ খাজুৰাহো মন্দিৰত ভগৱান বিষ্ণুৰ মূৰ্তি পুনঃস্থাপনৰ বিষয়ে এক পিটিশ্যনৰ শুনানিৰ সময়ত সংঘটিত হয়। জোতাটো মুখ্য ন্যায়াধীশৰ কাষত পৰি যায়, কিন্তু তেওঁ অজ্ঞাত থাকে। নিৰাপত্তাৰক্ষীয়ে তৎক্ষণাত কিশোৰক আটক কৰে। আক্ৰমণকাৰী অধিবক্তা কিশোৰে জয় সনাতন ধৰ্ম শ্লোগান দি নিজৰ ক্ষোভ প্ৰকাশ কৰে। এই ঘটনাই দেশৰ ৰাজনৈতিক আৰু সামাজিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দিল্লী পুলিচে ঘটনাটোৰ তদন্ত চলাই আছে, যদিও বাৰ কাউন্সিল অফ ইণ্ডিয়াই অধিবক্তা কিশোৰৰ লাইচেন্স স্থগিত কৰিছে।